Hi friends, welcome to our YouTube channel Assam Food Challenge. মোৰ লগত আছে মিৰ্জা আৰু মই খুশি। এতিয়া আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি চ্যালেঞ্জটিৰ কাৰণে আমাৰ লগত আছে চকলেট। আমি চকলেট আনি লৈছো। চকলেট তো চকলেটটো আমি ভগাই লৈছো। পান চকলুচ মিল্কি বার সফট এন্ড মিল্কি ডেইরি মিল্ক। তো আজি চ্যালেঞ্জটো এনেকুৱা ধৰণৰ হ'ব। আমি দুইজনে পাঁচটা চকলেট ভগাই লৈছোঁ। তো এতিয়া মোৰ চকুত এখন কাপোৰ বন্ধা থাকিব। তাৰপিছত মই মিৰ্জাই মোক চকলেটটো খুলি দিব। মই চকলেটটো টেষ্ট কৰি চকলেটটোৰ নাম ক'ব লাগিব। যদি মই পাঁচটা চকলেটৰ শুদ্ধ উত্তৰ দিব পাৰোঁ তেন্তে মই চেলেঞ্জটো জিকিম, আৰু যদি মই শুদ্ধ উত্তৰ দিব নোৱাৰোঁ তেন্তে মই চেলেঞ্জটোত আজি তো এতিয়া আমি পলম নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ৰেডি। Chocolate. And next, Milky Bar. kau dia? Really? Chocolate. No. Pero bisa. Pas. আপোনালোকে দেখিলেই খুচিয়ে তিনিটা চকলেটৰ উত্তৰ দিলে, শুদ্ধ উত্তৰ দিলে। এতিয়া হাৰি গ'ল। নেক্সট ভিডিঅ'টো আপোনালোকে চাই লওক। তো আপোনালোকে দেখিলে মই তিনিটা চকলেটৰ শুদ্ধ উত্তৰ দিব পাৰিলোঁ, দুটা নোৱাৰিলোঁ। এতিয়া এবাৰ মিৰ্জাই খাব। মিৰ্জাই কেইটা শুদ্ধ উত্তৰ দিয়ে আপোনালোকে চাই খাওক। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ।
চকলেটৰ শুদ্ধ উত্তৰ দিলে আৰু মই 3টা চকলেটৰ শুদ্ধ উত্তৰ দিলোঁ এতিয়াতো পানিশমেণ্টটো মই পাব লাগিব নিশ্চয় পাব লাগে নিশ্চয় আজি আমাৰ পানিশমেণ্টৰ কাৰণে কি আছে মিৰ্জাই ক'ব আজি পানিশমেণ্টটো অলপ বেলেগ ধৰণৰ হ'ব আজি পানিশমেণ্টটো আলু কেঁচা আলু চাই লওক গোটেই খাব লাগিব কেঁচা আলু আগে পানী খাই লওঁ পানী খাই লওঁ আৰু বেছি নাই তো পানিশমেন্টটো ঠিক আছে এবাৰ অলপ বেলেগ হ'ব পানিশমেন্ট হয় তো বন্ধু বান্ধৱীসকল যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক কাষতে থকা বেল আইকনটো একেবাৰে প্ৰেছ কৰিবলৈ নাপাহৰিব তো আজিলৈ ইমানতে সামৰিছোঁ বাই